welcome back to my channel. আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো অকমান ধামাকা হ'বলৈ গৈ আছে কাৰণ আজি আমি ভিডিঅ'টো চ্যালেঞ্জ কৰিম আৰু চ্যালেঞ্জটো হৈছে টেঙা চ্যালেঞ্জ আৰু আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। এই চ্যালেঞ্জটো আছে এয়া হৈছে কৰ্দৈ, তাৰ পিছত এয়া ৰবাব টেঙা আৰু নৰসিংহ আৰু জলকীয়া। আৰু এয়া মই ৰবাব টেঙা কাটিবলৈ একেবাৰে ষ্টাৰ্ট কৰিয়ে দিছো। আৰু এই ৰবাব টেঙাটো আমাৰ ঘৰৰে হয় বুলি ভাবিছে নেকি? একদমেই নহয়। আৰু এতিয়া মেইন কথালৈ আহিছোঁ ৰ'ব। এই ৰবাব টেঙাটো আচলতে মই আপোনালোকক অলপ দিনৰ আগত শিলিখাৰ ওপৰত মানে এটা ভিডিঅ' আপলোড দিছিলোঁ ইউটিউবত আৰু সেই তেতিয়াই মানে শিলিখা পাৰিবলৈ যাওঁতে এই ৰবাব টেঙাটো আমাৰ খুৰাহঁতৰ ঘৰৰ আছিলে আৰু তেতিয়াই খুৰাই ক'লে যে ৰবাব টেঙা এটা লৈ যাবি আৰু সেয়েহে আৰু যেতিয়া মই টেঙা লভাৰ আৰু টেঙা দেখিলেতো ৰ'ব নোৱাৰি গাইছ, সেইটো কাৰণে একেলগে 2 স্বীকাৰ কৰিলোঁ। আৰু ছেকেণ্ড কথাটো হৈছে যে মই কৰ্দৈকেইটা ক'ৰ পৰা আনিলোঁ আৰু কৰ্দৈকেইটা আৰু আমাৰ ঘৰৰ বাৰীৰে, আমাৰ ঘৰত 12 মাহে লাগে কৰ্দৈ বাৰীত আৰু একেবাৰে সেইদিনাখনে কৰ্দৈও লৈ আহিলোঁ, ৰবাব টেঙাও লৈ আহিলোঁ আৰু কিনো আপোনালোকৰ ওচৰত মানে আকৌ এদিন কৰ্দৈ ভিডিঅ' দিম, ৰবাব টেঙা ভিডিঅ' দিম। মই বোলো এই কথা নহয়, ৰবাব টেঙা আৰু কৰ্দৈ একেদিনাখনে চেলেঞ্জ ভিডিঅ' এটা কৰি পেলাই আপোনালোকৰ ওচৰত আপলোড দি দিম। আৰু কিছু লোকে এতিয়া কমেণ্টত ক'ব যে একেলগে টেঙা দুবিধ খাব নালাগে, কিন্তু হয়নে নহয় আৰু কিছু এইটো এতিয়া ক'বই বাৰু। মই গম পাওঁ যে টেঙা দুবিধ টেঙা খাব নালাগে বা নাপায় আৰু মোকো নোকোৱা নহয়। মই যেতিয়া টেঙা চেলেঞ্জটো কৰি আছিলোঁ তেতিয়া মানে কৈছে যে দুটা টেঙা খাব নাপায়, কিন্তু মই বোলো দুটা টেঙা খালেনো কি হয় ময়ো চাওঁচোন। কিন্তু গাইজ এই ভিডিঅ'টো কৰা মোৰ এসপ্তাহে হ'ল, দুটা টেঙাই খালোঁ, কৰ্দৈও টেঙা হয় সেইটোও খালোঁ, ৰবাব টেঙাও টেঙা হয় সেইটোও খালোঁ, কিন্তু মোৰবোৰ বাদ দিয়ক, কিন্তু সেই সৰু ছোৱালীজনী মৌচুমী তাইৰো একো নহ'লে। আচলতে খাব পাৰে, এইটো মানুহে কোৱা কথা যে টেঙা খাব নাপায়। কিছুমান নিয়ম আছে বাৰু যে মানে টেঙাই মিঠাই নল'বা যদি খাৰে টেঙাৰে পাবা ক্ষতি, আমি পঢ়িছিলোঁ কিতাপত। পিছে মই টেঙাৰ মিঠা খোৱা নাই, অকল টেঙাহে খাইছোঁ, মোৰ একো নহ'লে। আচলতে মানুহবোৰে এইটো বুজাত ভুল মানে আছে, টেঙাই মিঠাই খাব নালাগে আৰু কিছুমানে কয় টেঙাই খাব নালাগে। বাৰু মই খালোঁ, একো নহ'লে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু টেঙা অকলে খাই ভাল নালাগে, মানে কেইজনীমান হ'ব লাগে তেতিয়াহে টেঙা খাই ভাল লাগে। আৰু মই যেতিয়া চেলেঞ্জ কৰিম সেইটো কাৰণে অকণমানজনীক লৈ লৈছোঁ আৰু তাইও টেঙা মানে সাংঘাতিক ভাল পায় আৰু তাই বুলি বা মই বুলিয়ে নহয়, মানে সকলো ছোৱালীয়ে টেঙা সাংঘাতিক প্ৰিয় নহয় জানো। আৰু মই যে টেঙা দেখিলে একদম ৰ'বই নোৱাৰোঁ। আৰু গাইজ মানে টেঙা কাটি থকা সময়ত বা টেঙা কিবা বনাই মেলি থকা সময়ত বাৰু মানে মুখলৈ নোযোৱাকৈ নাথাকে। মই আচলতে গুচাইও আছোঁ যে তেতিয়াও ৰ'ব পৰা নাই, মানে অকণমান খাই আছোঁ। তেতিয়া মানে মৌচুমীয়ে কৈছে যে সাদিকা বাই তুমি নাখাবা, এতিয়া যদি তুমি খাই দিয়া তুমি চেলেঞ্জত হ'লে তুমি খাব নোৱাৰিবা। কিন্তু গাইজ মোৰ দ্বাৰা নহ'ব, মই ৰ'বই নোৱাৰোঁ। মই হ'লে মানে অকণমান নাই বোলো অকণমান টেষ্ট কৰোঁ কেনেকুৱা হৈছে কওঁতে মানে অকণমান খোৱাই গ'ল। আৰু ধনিয়াও দিব পাৰে, আচলতে ধনিয়া নাই সেইটো কাৰণে মই নৰসিংহটো দিছোঁ অকণমান স্মেল আহিবৰ কাৰণে। অকল টেঙাটো মানে ভাল নালাগেতো, অলপ স্মেলটো আহিব লাগে তেতিয়া ভাল লাগে। মই নৰসিংহটো দিছোঁ আৰু নৰসিংহটো ভালো পিছে পেটৰ কাৰণে। আৰু সেয়েহে আৰু মোৰ ৰেডি হৈছে এইফালে ৰবাব টেঙা আৰু এইফালে কৰ্দৈ। আজি আৰু পূৰা টেঙা খোৱাৰ দিন আৰু এই ঠাণ্ডা দিন কেইটাত টেঙা খোৱাৰ মজাই বেলেগ। আপোনালোকে টেঙা খাই ভাল পায়নে বাৰু জনাবাচোন। মই ভিডিঅ'টো এডিট কৰি থাকোঁতে মোৰ মানে লোভৰ পানী পৰি গৈছে, ইমান বেছি ভাল পাওঁ মই টেঙা খাই। টেঙা লাভাৰসকলে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকে কি টেঙা খাই আটাইতকৈ বেছি ভাল পায়। মই মানে মোৰ আটাইতকৈ প্ৰিয় হৈছে ৰবাব টেঙা আৰু মৌচুমী টেঙা।
হ'ল মৌচুমীৰ ভাগ কৰ্দৈ আৰু ৰবাব টেঙা আৰু এয়া হৈছে মোৰ ভাগ কৰ্দৈ আৰু ৰবাব টেঙা আপোনালোকে চেলেঞ্জটো চাই থাকক কোন জিকা আৰু কোন হাৰে 3, 2, 1. প্ৰথম আমি এই কৰ্দৈৰ পৰা আৰম্ভ কৰোঁ টেঙা Sadika iman tenga. খাব লাগিব চেলেঞ্জ কৰিছে যে খা কোন জিকে ফাৰ্ষ্ট অকণমান ৰঙা টেষ্ট কৰোঁ Fast. There you go. Mausomy de moi. Tasty na? Tasty like tasty. Yummy. জ্বলা পুৰা লাগিছে জলকীয়া আৰু আমি এতিয়া অকণমান ৰৈ দিছোঁ গাইজ একেবাৰে একদম টেঙা আৰু ইমানেই জ্বলা মানে ৰব টেঙাত খাব পৰা নাই গাইজ জিভা মানে পুৰা তৰবৰাই গৈছে সেইটো কাৰণে অকণমান ৰৈছোঁ আৰু এয়া দেখিছেনে মই খাব পৰাই নাই গাইজ কৰ্দৈও আছে মোৰ ৰব টেঙাও আছে আৰু মৌচুমীৰ টেঙা খোৱা জুচ চাওক গাইজ তাই এয়া কৰ্দৈ খাই শেষে কৰিছে অলপ আছে আৰু ইয়াতে ৰব টেঙা খায়ো শেষ কৰিছে গাইজ মই হ'লে পৰা নাই দেখিছেনে ইমান ফুচকা খোৱা ছোৱালীজনীয়ে তাইৰ লগত হাৰ মানিব লগা হৈছে ভিডিঅ'টো শেষলৈকে চাই থাকক কোন জিকা আৰু কোন হাৰে আপোনালোকে শেষত গম পাব আমি এয়া খাই লওঁ মই খাব পৰা নাই গাইজ বহুত টেঙা তাই হ'লে পুৰা খাইছে আৰু পুৰা স্পীড
মৌচুমী শেষে হৈ গ'ল গাইছ কৰোঁতে মই কিন্তু শেষ কৰিব পৰা নাই পৰা নাই গাইছ কৰোঁতে খাবলৈ এতিয়া ৰব টেঙা খাম গাইছ তাই কৰোঁতে আৰু ৰব টেঙা পুৰা খাই খতম দিলে মোৰ চাওক গাইছ মই নোৱাৰিলোঁ তাৰপিছত গাইছ চাওক চিচি খাইছোঁ মই এই লগত হাৰ মানিলোঁ প্ৰিয় দৰ্শক ভিডিঅ'টো আপোনালোকে চালে আৰু টেঙাৰ ভিডিঅ'টোত এই হ'ল উইনাৰ আৰু মই হ'লোঁ লুজাৰ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ থেংক ইউ বাই বাই